হেল্ল' এভৰিৱান। আজিকালি যে কাপোৰবিলাকৰ কিমান দাম হ'ল নহয়নে বাৰু? ডিব্ৰুগড়ত ক'ত কাপোৰ কেনেকৈ সস্তাত কিনিব পাৰি মই আজি আপোনালোকক তাকেই দেখুৱাম। ব'লকচোন বাৰু মোৰ লগত। আজি আমি আহিছোঁ ডিব্ৰুগড়ৰ এম বজাৰলৈ। এম বজাৰত আকৌ বহুত ভাল ভাল কাপোৰ বহুত কম দামতে পায়। মই কিন্তু বজাৰ কৰি বৰ ভাল পাওঁ। আপোনালোকে ভাল পায়নে বাৰু? এতিয়া মই প্ৰথমতেই সোমাই আহিলোঁ মানুহজনৰ বাবে কিবা এটা ল'বলৈ, সেইবাবে চাই লৈছোঁ। মই পিনে কাপোৰ চাওঁ বুলি ল'লোঁ, আকৌ মই আহি পেলাই বেলেগ কিবা চাব ল'লে, গতিকে আৰু মই এনেকৈ দৌৰা দৌৰিকৈ চাই থাকিব লগা হৈছে। এতিয়া চাওঁচোন বোলো, বহুতকেইটা চাৰ্ট পচন্দ কৰাৰ পাছত শেষত এইটো দেখিলোঁ। চাওকচোন, ইমান কটন চাৰ্ট, পিয়'ৰ কটন হয়, কিন্তু দাম চব কিমান কম, মাত্ৰ 300 টকা। ভাল লাগিল, কিন্তু নানিলোঁ, অনা নহ'লে আৰু। তাৰপাছত আকৌ মই চাইছে নিজৰ কাৰণে কিবা কিবি, এইবিলাকো লোৱা নহ'লে। তাই হেনো বোলে ডাঙৰ হ'লেহে ল'ব, এতিয়া হেনো তাই বোলে সৰু হৈ আছে, আৰু এইবিলাক যে লং সেইবাবে তাই ভাবিছে মোৰ কাৰণে নহ'ব। বাৰু ভালেই হয় নোলোৱা কাৰণে। সেইটো পিন্ধিবলৈ ডাঙৰ হ'ব লাগিব। তাৰপাছত আকৌ এইফালে কিবা এটা দেখিলে, মোকো চাবলৈ মাতিলে। কিনো চাই থাকে ছোৱালীজনীয়ে, কিবা কিবি দেখিলে আৰু তাই পচন্দেই হৈ যায়। তাৰপৰা মই গৈ দেখিলোঁ এইপিনে ৰুমাল আছে আপোনাৰ 5-6খনমান আছে আৰু, কিন্তু দাম হৈছে 99। মই অৱশ্যে লৈছিলোঁ আগতে আহোঁতে, সেইকাৰণে নল'লোঁ। তাৰপাছত এতিয়া আমি বজাৰ কৰি হৈ গ'ল, মই দেখামগৈ ঘৰত গৈ কি কি ল'লোঁ। তাৰপাছত এইপিনে চাওকচোন, আমাৰ মই আইচক্ৰীম খাবলৈ লাগে। আইচক্ৰীম এটা খাই গ'লেহে তাই মানে মনটো ভাল লাগে। সোনকালে খোৱা, আমি যামগৈ নহয়। তাৰপাছত এতিয়া এইফালে চাওকচোন, মানে এইটো যে মৌলে এটা লকেট বনাব দিছিলোঁ, লকেটটো ফুল আজি লৈ আহিলোঁ। এইটো হৈছে ভান্তে বাবা মন্দিৰৰ পৰা অনা পাথৰ। মই যিহেতু দেখাইছিলোঁ ভান্তে বাবা মন্দিৰৰ পৰা অনা পাথৰটো, আজি লকেট এটা বনাই তাইক এনেকৈ পিন্ধাই দিলোঁ। এতিয়া এনেকৈ মানে কি হয়, তাই সদায় আশীৰ্বাদখিনি তাইৰ লগতেই থাকিব আৰু বাবাৰ, যিহেতু আঙুঠি পিন্ধাব নোৱাৰোঁ, গতিকে এনেকৈয়ে পিন্ধাই দিলোঁ। তাৰপাছত এইফালে আকৌ বজাৰ কৰাখিনি আপোনালোকক দেখাইছোঁ। এইবোৰ হৈছে পিয়'ৰ কটন পেণ্ট হয়, হাফ পেণ্ট, কিন্তু দামবিলাক ইমানেই কম, মানে আপোনালোকৰ সঁচাকৈ ভাল লাগিব আৰু পচন্দ হ'ব। 99 দেখিছেই, সঁচাকৈ বহুত ভাল হয়। তাৰপিছত এইটো লৈছোঁ পিয়'ৰ কটন চাৰ্ট হয়, এইটো দাম 500 টকা। তাৰপাছত দেখিছে আপোনালোকে, আৰু এইটো লৈছোঁ সৰু টি চাৰ্ট হয়, মানে মোৰ ভতিজাটোৰ কাৰণে লৈছোঁ। এইটো বেছি দামী নহয়, 250 হয়, কিন্তু বহুত ভাল কাপোৰটো। তাৰপাছত আৰু সেইপিনে এইটো পেণ্ট হয়, লং পেণ্ট, সেইটো এনেকেই আৰু 600 মান কিবা এটা হয় আৰু। তাৰপিছত এইবিলাক চাওকচোন, এইবিলাক কুৰ্তিবিলাক কিমান বাৰু কওকচোন আপোনালোকৰ ফালে। এই কুৰ্তিটো আকৌ পচন্দ কৰিছে মোৰ মানুহজনে, মানে এই কুৰ্তিটো প্ৰিণ্টটো ভাল লাগিছে, আৰু এইভাগেও মানে কুৰ্তিটো দেখি কিবা এটা ভাল লাগিছে আৰু, সেইবাবে তেওঁ পচন্দ কৰিছে, লৈ ল'লোঁ। আৰু এইটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। তাৰপাছত আৰু এইটো চাওকচোন, এইটো হৈছে ফুল এম্ব্ৰইডাৰী আছে ইয়াত। এইটো ভাল লাগিছে, আৰু ৰাতি মানে বেছি ভাল লাগিব এইটো পিন্ধিলে। আৰু এটা ল'লোঁ, এইটো চাওক, এইটো একেই ছেমেই হয়, কিন্তু কালাৰটো বেলেগ, কিন্তু ভাল লাগিছে দুইটা, মই সেইবাবে লৈ ল'লোঁ। সাধাৰণতে এইবিলাক পটককৈ পোৱা নাযায়, আৰু পালেও মানে বহুত দাম হৈ যায়। অনলাইনততো চাবই নোৱাৰি কিমান দাম, গতিকে মই এইকেইটা পালোঁ যে সেইকাৰণে লৈ ল'লোঁ আৰু। তাৰপিছত আপোনালোকে এতিয়া কওকচোন বাৰু, এইকেইটা দাম কিমান লৈছে বাৰু কুৰ্তি। তাৰপাছত আকৌ এইফালে দেখাবলৈ থাকি গ'ল, এইকেইটা মোৰ কাৰণে পেণ্ট ল'লোঁ, এইকেইটা লৈছে আপোনাৰ 69। তাৰপাছত এইটো এটা ফ্ৰক লৈছোঁ, এইটো গৰমত পিন্ধিবৰ কাৰণে ভাল হয়, আৰু কাপোৰটো বহুত ভাল হয়। এইটো 199। আৰু যে কুৰ্তিকেইটা দেখাইছিলোঁ, সেইকেইটা দাম মাত্ৰ এটাত 200 টকা। থেংক ইউ।